মাধুৰ্য যুক্তাক্ষৰ মানে কি হয়? যুক্তাক্ষৰ মানে দুটা আখৰ যোগ লাগিলে তাক যুক্তাক্ষৰ বুলি কয়। ওকে, তুমি মোক এটা বৰ্ডত এক্সাম্পল দি দেখুৱাচোন। ওকে, এবাৰ কৈ দিয়াচোন কি লিখিছা তুমি? গুড, ভেৰি গুড। তুমি লিখি দিয়াচোন কি হ'ব? ওকে, এবাৰ কৈ দিয়া কি হয়? ভেৰি গুড। ছাৰ বৰ্ডত কি লিখা আছে তুমি এবাৰ পঢ়ি দিয়াচোন। ওকে, লিখি দিয়া দৈদত্বটো। ওকে, ৰহান তুমি লয়ল ল যুক্তাক্ষৰটো লিখি দেখুৱাচোন বৰ্ডত। এবাৰ কৈ দিয়া। ভেৰি গুড। ৰাগিনী বৰ্ডত যুক্তাক্ষৰ এটা আছে, ঠিক আছে, তুমি ভাঙি দেখুৱাচোন। ভেৰি গুড। সুব্ৰত বৰ্ডত এটা যুক্তাক্ষৰ আছে, ঠিক আছে, কি আছে তোমাৰ? ন। অ'কে, এইটো তুমি ভাঙি দেখুৱাচোন। ভেৰি গুড। মমিতা মই এটা যুক্তাক্ষৰ কৈ দিম, তো তুমি এইটো মোক ভাঙিবলৈ ক'ব লাগিব, ঠিক আছে? তো তুমি কোৱা মই ম। ম। পূজা পয় প যুক্তাক্ষৰটো ভাঙি কোৱা। পাৰ্থ কয় ক যুক্তাক্ষৰটো তুমি ভাঙি কোৱা। অ'কে, কৈ দি এটা শব্দ কোৱা। গুড, ভেৰি নিবিড় ন যুক্তাক্ষৰটো তুমি ভাঙি কোৱাচোন। ন। অ'কে, হানা লয়ল ল যুক্তাক্ষৰটো তুমি ভাঙিবলৈ কোৱাচোন। গুড, লয়ল লয় দি এটা শব্দ কোৱা। গুড, ভেৰি গুড।